নমস্কাৰ বন্ধু বান্ধৱীসকল, এইবাৰ বিশ্বকৰ্মা পূজা কেতিয়া হ'ব, 17 তাৰিখ নে 18 তাৰিখ হ'ব, এই বিষয়ে বহুতে পাজল হৈ আছে। গতিকে আজি মই এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ বিশ্বকৰ্মা পূজাৰ সময়সূচী আৰু কোন তাৰিখে লাগিব, কেতিয়া লাগিব। বিশ্বকৰ্মা হৈছে এই সমস্ত জগতৰ স্ৰষ্টা। সকলো কল কাৰখানা, যন্ত্ৰপাতি, ঘৰুৱা সামগ্ৰী ইত্যাদি বিশ্বকৰ্মা, কাৰিকৰী শিক্ষা আদি সকলো বিশ্বকৰ্মাৰ আশীৰ্বাদতে সম্ভৱ হৈ উঠিছে। বহুতে বিশ্বাস নকৰিব পাৰে, বিশ্বাস নকৰাসকলে এইটো স্কিপ কৰি দিব আৰু বিশ্বাস কৰাসকলে বিশ্বকৰ্মাৰ ওপৰত সদায় বিশ্বাস ৰাখিব। প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজা বহুত উলহ মালহে পালন কৰা হয়। বিশ্বকৰ্মা পূজা পালন কৰা হয় প্ৰত্যেক বছৰ 17 ছেপ্টেম্বৰত, কিন্তু এইবাৰ বিশ্বকৰ্মা পূজা পৰিছে 18 ছেপ্টেম্বৰ সোমবাৰে। বিশ্বকৰ্মা পূজা কাৰণ সদায় সূৰ্যৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয়। যেতিয়া সূৰ্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰে তেতিয়া উত্তৰায়ণ আৰম্ভ হয়। এই উত্তৰায়ণৰ সময়ছোৱাত সকলো দেৱদেৱী যিহেতু জাগ্ৰত হৈ পৰে, গতিকে উত্তৰায়ণৰ আৰম্ভ হোৱাৰ লগে লগে আমি বিশ্বকৰ্মা পূজা পালন কৰি সকলো দেৱদেৱীক আহ্বান কৰা হয়। বিশ্বকৰ্মা পূজা ভাদ মাহৰ সংক্ৰান্তিত অনুষ্ঠিত হয়। এইবাৰ ভাদ মাহ যিহেতু সোমবাৰে পৰিছে 18 ছেপ্টেম্বৰ, গতিকে এইবাৰ বিশ্বকৰ্মা পূজা 18 ছেপ্টেম্বৰতে হ'ব। বিশ্বকৰ্মা পূজাৰ সঠিক শুভ সময় হৈছে সোমবাৰে ৰাতিপুৱা 6 বজাৰ পৰা 7:30 বজালৈ, আকৌ 10:19 পৰা 11:47লৈকে আমাৰ বিশ্বকৰ্মা পূজাৰ সঠিক শুভ সময় পৰিছে। গতিকে আপোনালোকে বিশ্বকৰ্মা পূজা পালন কৰিলে সোমবাৰে পালন কৰক আৰু 6:30 পৰা আকৌ 10:19 পৰা 11:47 ভিতৰত আপোনালোকে পূজা বিধি কৰিব পাৰিব। তাৰপাছত আৰু বাকীখিনি কৰ্ম আপোনালোকে দিনটোৰ ভিতৰত কৰি থাকিব পাৰিব। কিন্তু বিশ্বকৰ্মা পূজাৰ দিনা আপোনালোকে সকলো ঘৰুৱা সামগ্ৰী, যন্ত্ৰপাতি, গাড়ী, চাইকেল, আপোনালোকৰ টিভি, ফ্ৰিজ সকলো চাফ চিকুণ কৰি ৰাখিব। সকলোতে পূজা দিব, সেন্দুৰৰ ফুট দিব আৰু মূল দুৱাৰত প্ৰথমতে স্বস্তিকা চিন এটা আঁকিব। অকল যে গাড়ী আৰু মটৰ থকা মানুহে কল কাৰখানা থকা মানুহে বিশ্বকৰ্মা পূজা পাতিব তেনেকুৱা নহয়। আপোনালোকে ঘৰুৱা সদায় ব্যৱহাৰ কৰা সামগ্ৰীৰ ওপৰতো বিশ্বকৰ্মা আছে। আমাৰ ঘৰুৱা কাম বনখিনিৰ ওপৰতো বিশ্বকৰ্মাৰ আশীৰ্বাদ লাগে। গতিকে বিশ্বকৰ্মা পালন কৰিব লাগে। যিসকলে বিশ্বাস কৰে তেওঁলোকে বিশ্বকৰ্মা পূজা পালন কৰিব লাগে। আমি নিজৰ পাকঘৰটোতো বিশ্বকৰ্মা আছে। নিজৰ গেছটো চাফ চিকুণ কৰিব লাগে। নিজৰ প্ৰেছাৰ কুকাৰ, বাচন বৰ্তনখিনি সেইদিনা ভালদৰে ধুই মেলি আমি সেইদিনা পূজা কৰিব নোৱাৰিলেও ধূপ এডাল আমি পাকঘৰত ধূপ ধূনা জ্বলাব লাগে। এয়ে বিশ্বকৰ্মাৰ বিধি। আশা কৰোঁ মোৰ কথাখিনি আপোনালোকে বহুত উপকৃত হ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।